আপোনালোকৰ বাবে এই সপ্তাহৰ প্ৰশ্নটো হ'ল অসমৰ জাতীয় চৰাই কি? নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ নাম পুলকেশ। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ সাপ্তাহিক একেহিতানৰ পঞ্চম খণ্ডলৈ। যোৱা সপ্তাহৰ প্ৰশ্নটো আছিল এনেধৰণৰ: ভাৰতৰ কোনজন ক্ৰিকেটাৰে 6টা বলত 6টা ছিক্স কোবাবলৈ সক্ষম হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়তাসকলৰ নামসমূহ হ'ল এনেধৰণৰ: ব্লু হিভেন, অভিজিত কেমিন, সপোনৰ ঘৰ, মোৰ লাইফ বিজেচি, প্ৰণৱছ ভ্লগ, দেৱাজানিজ ভ্লগছ এণ্ড ক্ৰাফ্ট, বিকাশ ভৰালী, হৰে কৃষ্ণ দাস, অনুভৱ অফিচিয়েল, ক্ৰিটিভ ফ্লাই কৌষ্টক আৰু পাবজি। সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ, লগতে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আশা কৰোঁ আগলৈ এনেদৰে অংশগ্ৰহণ কৰি যাব। তেন্তে বন্ধু বান্ধৱীসকল, পলম নকৰি আজিৰ শিতানৰ প্ৰশ্নসমূহ কি আছে জানিবলৈ বলকচোন আগবাঢ়োঁ। আজিৰ শিতানৰ 1 নম্বৰ প্ৰশ্নটো হ'ল: কি গছৰ আঠাৰ পৰা ধূনা তৈয়াৰ কৰা হয়? এই প্ৰশ্নৰ উত্তৰটো হ'ল শাল গছৰ আঠাৰ পৰা। 2 নম্বৰ প্ৰশ্নটো হ'ল: কি গছৰ পাত আটাইতকৈ ডাঙৰ? এই প্ৰশ্নৰ উত্তৰটো হ'ল তালিপট নামৰ গছ। এই গছজোপা শ্ৰীলংকাত পোৱা যায়। 3 নম্বৰ প্ৰশ্নটো হ'ল: কোনবিধ জন্তুৰ চামৰা আটাইতকৈ ডাঠ আৰু টান? এই প্ৰশ্নৰ উত্তৰটো হ'ল গড়। 4 নম্বৰ প্ৰশ্নটো হ'ল: ৰিক্সাৰ প্ৰচলন প্ৰথমতে ক'ত হৈছিল? এই প্ৰশ্নৰ উত্তৰটো হ'ল জাপানত। 5 নম্বৰ প্ৰশ্নটো হ'ল: পদ্মশ্ৰী উপাধি লাভ কৰা প্ৰথম অসমীয়া কোন? এই প্ৰশ্নৰ উত্তৰটো হ'ল নলিনীবালা দেৱী। এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে পলম নকৰি এতিয়াই কৰি লওক, লগতে বেল আইকনটো বজাই অল অপশ্যনত কৰি ল'বলৈ একেবাৰে নাপাহৰিব। 6 নম্বৰ প্ৰশ্নটো হ'ল: আহোম যুগৰ আমোদজনক আৰু জনপ্ৰিয় খেলবিধৰ নাম কি? এই প্ৰশ্নৰ উত্তৰটো হ'ল হেন যুঁজ। 7 নম্বৰ প্ৰশ্নটো হ'ল: ভাৰতৰ কোন দুখন ৰাজ্যত নাৰীৰ সংখ্যা বেছি? এই প্ৰশ্নৰ উত্তৰটো হ'ল কেৰেলা আৰু ছিকিমত। আজিৰ শিতানৰ অন্তিম তথা 8 নম্বৰ প্ৰশ্নটো হ'ল: কোনজন লেখকে যিমানবাৰেই লিখিবলৈ বহে প্ৰতিবাৰেই একোটা নতুন কলম ব্যৱহাৰ কৰে? এই প্ৰশ্নৰ উত্তৰটো হ'ল আলেকজেণ্ডাৰ ডুমা। আজিৰ শিতানৰ প্ৰশ্নকেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিছে? নিশ্চয় ভাল লাগিছে। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম।